নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু এতিয়া সন্ধিয়া কাম ছুটি কৰি আমাৰ কাম কৰা ঠাইৰ ওচৰতে গণেশ পূজা পাতিছে, তাতে সেৱা ভাগ জনাই এয়া খিচিৰি খালোঁ। আৰু ৰাস্তা কিনাৰত যিমানখিনি খোজকাঢ়ি ঘৰলৈ আহি থাকোঁতে পূজা হৈছে, তাতে সকলোতে চাই আহি আছোঁ। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু এয়া পূজা হৈছে ডিব্ৰুগড় টাউনত, আৰু যিমানখিনি পাওঁ আৰু পাৰিছোঁ আৰু ৰাস্তাত পাই গৈছোঁ, সেইখিনি চাই আহিছোঁ। যেতিয়া মই গাঁৱত আছিলোঁ তেতিয়া গণেশ পূজা পাতে বুলি শুনিছিলোঁ, বা যোনখিনি ঠাইত মই গৈছিলোঁ থাকিছিলোঁ টাউনত, সেইখিনি ঠাইত মই কেতিয়াও গণেশ পূজা এনেকৈ পতা দেখা নাছিলোঁ। কিন্তু ডিব্ৰুগড়তহে এনেকৈ উদযাপন কৰা দেখিছোঁ, আৰু এইবাৰ প্ৰথম দেখিছোঁ। বহুত ঠাইত গণেশ পূজা পাতিছে। আমি গাঁৱত বিহু তিনিটা, দীপাৱলী, জন্মাষ্টমী এইকেইটাই পাইছিলোঁ, আৰু বিশেষ পোৱা নাছিলোঁ যোনখিনি ঠাইত আমি ডাঙৰ দীঘল হৈছিলোঁ, যোনখন গাঁৱত। আৰু য'ত মই আছিলোঁ টাউনত কেতিয়াও এনেকৈ উদযাপন কৰা মই দেখা নাছিলোঁ। যি কি নহওক, খিচিৰি খাই পেটটো ভৰিলে, আৰু এতিয়া ঘৰলৈ যাবগৈ লাগিব। আৰু পূজাৰ প্ৰসাদৰ কাৰণে ইমান দীঘল লাইন পাতিব লগা হৈছে, দেখিছেনে বাৰু? আৰু আজিৰ ভিডিঅ'টো আপোনালোকক দেখাবলৈ ইমানেই আছিলে। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় লৈছোঁ। ধন্যবাদ।